আপুনি জানে নেকি কোনটো ফল খালে কিডনি সুস্থ থাকে? কোনটো ফল খালে মানুহৰ চকুৰ দৃষ্টিশক্তি সোনকালে উন্নত হয়? কোনটো ফল খালে কিডনি সুস্থ থাকে? এনেকুৱা ধৰণৰ আৰু কিছুমান নজনা প্ৰশ্নসমূহৰ উত্তৰ জানিবলৈ মোৰ লগতে ভিডিঅ'টোৰ শেষলৈকে থাকিব বুলি আশা ৰাখি ভিডিঅ'টো আৰম্ভ কৰিছোঁ। আজি আমাৰ প্ৰথম প্ৰশ্নটো হৈছে চুইংগাম খালে মানুহৰ শৰীৰৰ কোনটো ৰোগ দ্ৰুত ভাল হয়? তোমালোকক চাৰিটা অপশ্যন দিয়া হৈছে। অপশ্যনসমূহ হৈছে ক হাঁপানি, খ উশাহ নিশাহ, গ স্মৃতি শক্তি, ঘ জ্বৰ। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন গ স্মৃতি শক্তি। চুইংগাম খালে মানুহৰ স্মৃতি শক্তি দ্ৰুত ভাল হয়। আমি আহিছোঁ পৰৱৰ্তী প্ৰশ্নটোলৈ। বাদাম খালে শৰীৰৰ কোনটো বেমাৰ ভাল হয়? ক হৃদৰোগ, খ কিডনি, গ হাঁওফাঁওৰ ৰোগ, খ চৰ্দি কাহৰ ৰোগ। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন ক হৃদৰোগ। বাদাম খালে আমাৰ শৰীৰৰ হৃদৰোগ নামৰ বেমাৰটো ভাল হয়। আমি আহিছোঁ পৰৱৰ্তী প্ৰশ্নটোলৈ। বিলাহীৰ আচাৰ খালে শৰীৰৰ কোনটো বেমাৰ বৃদ্ধি হয়? ক যকৃত, খ হাঁওফাঁওৰ ৰোগ, গ কিডনিৰ ৰোগ, ঘ জণ্ডিছৰ ৰোগ। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন গ কিডনিৰ ৰোগ। বিলাহীৰ আচাৰ খালে আমাৰ শৰীৰৰ কিডনিৰ বেমাৰ বৃদ্ধি হয়। আমি আহিছোঁ পৰৱৰ্তী প্ৰশ্নটোলৈ। কোনটো আহাৰ খোৱাৰ ফলত হাৰ্ট এটেক হোৱাৰ সম্ভাৱনা থাকে? ক কফি, খ কণী, গ গাখীৰ, ঘ নিমখ। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন ঘ নিমখ। নিমখ খালে হাৰ্ট এটেক হোৱাৰ সম্ভাৱনা থাকে। আমি আহিছোঁ পৰৱৰ্তী প্ৰশ্নটোলৈ। গাখীৰৰ লগত কি খালে গেষ্ট্ৰিকৰ সমস্যা হ্ৰাস পায়? ক মৌ, খ হালধীয়া, গ চেনি, খ নিমখ। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন খ হালধীয়া। গাখীৰৰ লগত হালধীয়া খালে গেষ্ট্ৰিকৰ সমস্যা হ্ৰাস পায়। আমি আহিছোঁ পৰৱৰ্তী প্ৰশ্নটোলৈ। কোনটো ফল খালে মূৰৰ বিষ বৃদ্ধি হয়? ক কল, খ আপেল, গ বগৰী, ঘ কমলা। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন ক কল। কল খালে মূৰৰ বিষ বৃদ্ধি হয়। আমি আহিছোঁ পৰৱৰ্তী প্ৰশ্নটোলৈ। কোনটো ফল খালে কিডনি সুস্থ থাকে? ক লিচু, খ ষ্ট্ৰবেৰী, গ আম, খ আপেল। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন ঘ আপেল। আপেল খালে কিডনি সুস্থ থাকে। আমি আহিছোঁ পৰৱৰ্তী প্ৰশ্নটোলৈ। কোনটো জীৱই জন্মৰ লগে লগে মাকক খাই পেলায়? ক পৰুৱা, খ বিচ্ছু, গ মাছ, ঘ সাপ। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন খ বিচ্ছু। বিচ্ছু নামৰ জীৱই জন্মৰ লগে লগে মাকক খাই পেলায়। আমি আহিছোঁ পৰৱৰ্তী প্ৰশ্নটোলৈ। কোনটো ফল খালে পেট পৰিষ্কাৰ হয়? ক অমিতা, খ নাচপতি, গ জলফাই, খ কমলা। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন ক অমিতা। অমিতা খালে পেট পৰিষ্কাৰ হয়। আমি আহিছোঁ পৰৱৰ্তী প্ৰশ্নটোলৈ। কি খাদ্য খালে পেটৰ গেছ অতি দ্ৰুত নাইকিয়া হয়? ক ধনিয়া পাত, খ কলা জিৰা, গ আদা, ঘ মৌ। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন গ আদা। আদা খালে পেটৰ গেছ অতি দ্ৰুত নাইকিয়া হয়। আমি আহিছোঁ পৰৱৰ্তী প্ৰশ্নটোলৈ। শ্মশানৰ ওচৰত কোনটো গছ ৰোপণ কৰা হয়? ক চন্দন গছ, খ নাচপতি গছ, গ আহঁত গছ, ঘ অমিতা গছ।
ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন ঘ অমিতা গছ। শ্মশানৰ ওচৰত অমিতা গছ ৰোপণ কৰা হয়। আমি আহিছোঁ পৰৱৰ্তী প্ৰশ্নটোলৈ। বিশ্বৰ কোনখন দেশে প্ৰথমে বৈদ্যুতিক পথ নিৰ্মাণ কৰিছিল? ক আমেৰিকা, খ ছুইডেন, গ জাপান, খ ৰাছিয়া। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন খ ছুইডেন। ছুইডেন দেশে প্ৰথমে বৈদ্যুতিক পথ নিৰ্মাণ কৰিছিল। আমি আহিছোঁ পৰৱৰ্তী প্ৰশ্নটোলৈ। ভাৰতৰ কোনখন ৰাজ্যত সৰ্বাধিক শিক্ষিত লোক আছে? ক কেৰালা, খ দিল্লী, গ চেন্নাই, খ পঞ্জাৱ। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন ক কেৰালা। ভাৰতৰ ভিতৰত সৰ্বাধিক শিক্ষিত লোক থকা ৰাজ্যখনৰ নাম হৈছে কেৰালা। আমি আহিছোঁ পৰৱৰ্তী প্ৰশ্নটোলৈ। ভাৰতৰ কোনখন ৰাজ্যৰ মানুহে সাপৰ তেল ব্যৱহাৰ কৰে? ক অৰুণাচল প্ৰদেশ, খ তামিলনাডু, গ ছিকিম, খ মিজোৰাম। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন গ ছিকিম। ভাৰতৰ ছিকিম ৰাজ্যৰ মানুহে সাপৰ তেল ব্যৱহাৰ কৰে। আমি আহিছোঁ পৰৱৰ্তী প্ৰশ্নটোলৈ। এদিনত এজন মানুহে কিমান হাজাৰ বাৰ উশাহ লয়? ক 10,000 বাৰ, খ 15,000 বাৰ, গ 20,000 বাৰ, ঘ 30,000 বাৰ। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন গ 20,000 বাৰ। এদিনত এজন মানুহে 20,000 বাৰ উশাহ লয়। আমি আহিছোঁ পৰৱৰ্তী প্ৰশ্নটোলৈ। মানুহৰ চকুৰ ওজন কিমান গ্ৰাম? ক 8 গ্ৰাম, খ 9 গ্ৰাম, গ 10 গ্ৰাম, ঘ 11 গ্ৰাম। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন ক 8 গ্ৰাম। মানুহৰ চকুৰ ওজন মাত্ৰ 8 গ্ৰাম। আমি আহিছোঁ পৰৱৰ্তী প্ৰশ্নটোলৈ। কোনটো ফল খালে মানুহৰ চকুৰ দৃষ্টিশক্তি সোনকালে উন্নত হয়? ক মধুৰিআম, খ আনাৰস, গ নেমু, ঘ কমলা। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব গোটেইকেইটা। মধুৰিআম, আনাৰস, নেমু, কমলা। এই চাৰিওটা ফলে আমাৰ চকুৰ দৃষ্টিশক্তি উন্নত ৰখাত সহায় কৰে। আমি আহিছোঁ পৰৱৰ্তী প্ৰশ্নটোলৈ। বিশ্বৰ কোনখন দেশৰ মানুহে মানুহৰ তেজ পান কৰে? ক চীন, খ ইথিওপিয়া, গ জাপান, ঘ ফ্ৰান্স। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন খ ইথিওপিয়া। ইথিওপিয়া নামৰ দেশৰ মানুহে মানুহৰ তেজ পান কৰে। আমি আহিছোঁ পৰৱৰ্তী প্ৰশ্নটোলৈ। নহৰু খালে মানুহৰ শৰীৰত কি লাভ হয়? ক দাঁতৰ বিষ ভাল হয়, খ মুখৰ ব্ৰণ নাইকিয়া হয়, গ জোৰ কমি যায়, ঘ লিভাৰৰ চৰ্বি কমি যায়। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন ঘ লিভাৰৰ চৰ্বি কমি যায়। নহৰু খালে মানুহৰ শৰীৰৰ লিভাৰৰ চৰ্বি কমি যায়। আজিৰ শেষৰ প্ৰশ্ন। মুখৰ কলা দাগ সোনকালে আঁতৰাবলৈ কি ব্যৱহাৰ কৰিব পাৰি? ক মৌ, খ আলু, গ নেমু, ঘ কল। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব ওপৰৰ তিনিটা। মুখৰ কলা দাগ সোনকালে আঁতৰাবলৈ মৌ, আলু আৰু নেমু ব্যৱহাৰ কৰিব পাৰি। ভিডিঅ'টো শেষলৈকে দেখাৰ বাবে ধন্যবাদ। যদি ভিডিঅ'টো ভাল লাগিছে তেনেহ'লে এটা লাইক কৰি দিব আৰু যদি এনেকুৱা নতুন নতুন আৰু ভিডিঅ' চাব বিচাৰে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। থেংক ইউ।